Hi everyone, মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি ব্লগটো মই মোৰ মা ঘৰৰ পৰা ষ্টাৰ্ট কৰিছো কাৰণ কি আজি মই মা ঘৰৰ পৰা বজাৰ কৰিব গৈ আছো। কিনো বজাৰ কৰো আপোনালোকক সব দেখাই থাকিম। তেতিয়াহলে বলক মোৰ লগত আপোনালোকো বজাৰলৈ যাও। এয়া আমি ই-ৰিক্সাৰ পৰা নামি পেলাই দোকানলৈ গৈ আছিলো। গৈ থাকোঁতে মই অলপমান ভিডিঅ' কৰি ল'লোঁ। এইখন আমাৰ তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয় হয়। মই ভাবিলোঁ যোনে যোনে তেজপুৰ অহা নাই তেওঁলোকক এবাৰ দেখাই দিওঁ মই ভিডিঅ'ৰ জৰিয়তে। এইখন দোকানৰ পৰা আমি লৈছিলোঁ আশীৰ্বাদ ইলেক্ট্ৰনিক্স নিমাপল হোটেলৰ ওচৰত। আহি পালোঁ আমি। আমি ফ্ৰিজবোৰ চাই ফুৰিছোঁ। দাম, সাইজ আৰু প্ৰাইচ তিনিটাই মিলিব লাগিব, তেতিয়াই ল'ব পৰা যাব। গতিকে আমি চাই ফুৰিছোঁ, মানে মাহঁতে ল'ব, মাহঁতৰ আগৰ ফ্ৰিজটো বেয়া হৈ গ'ল। তো চাই ফুৰিছোঁ কোনটো ভাল হয়। ধুনীয়া লাগিছে, এইকেইটা ফ্ৰিজ ভাল লাগিছে, কিন্তু এইকেইটা ফ্ৰিজৰ দাম বেছি আৰু মাহঁতে ইমান দামী নলয়। এনেই কাম চলিব পৰা আৰু মিডিয়াম চাইজৰ এটা ল'ব। এইকেইটা ফ্ৰিজ বিৰাটেই ধুনীয়া আৰু ইয়াৰ ফেচিলিটিছবিলাকো ভাল হয়। তো মই ভাবিলোঁ আপোনালোকক দেখাই দিওঁ বজাৰত কি কি কালেকশ্যন আহিছে ফ্ৰিজৰ নতুন। গতিকে মই লাগিলোঁ তাত গৈ পেলাই ভিডিঅ' কৰাত। আহি গ'লোঁ মই বজাৰৰ পৰা। আধা বজাৰ কৰিয়ে মই আহি গ'লোঁ। মাহঁত আহি পাওঁতে দেৰি হ'ব, তেওঁলোক বজাৰতে আছে। ফোন কৰিছিলে। তো মই এতিয়া ভাত খাব লৈছোঁ। ৰাতিৰ যি আছে তাকে দিয়ে খাম। খালি বিলাহী চাটনি কৰি লৈছোঁ, বনাব মন যোৱা নাই। মায়ে কৈছিল বনাই ল'বৰ কাৰণে, কিন্তু মন নাই যে, এলাহ লাগিছে। গতিকে ৰাতিৰ দিয়ে খাম। মই খাম এতিয়া ভাত। সেয়া বিলাহী চাটনি কৰি লৈছোঁ, তাতে অকণ বি জলকীয়াৰ তেলো দি লৈছোঁ। সৰিয়হৰ চাটনি, উৰহি ভাজি আৰু বাছ ইমানেই খাম মই এতিয়া নিৰামিষ। এতিয়া ৰাস্তাৰ মুখত ৰৈ আছোঁ, বস্তু আহি আছে। মাহঁত আগত আহি পায় নে বস্তু আগত আহি পায় নাজানে, গতিকে ফোন কৰি ৰখি থাকিব কৈছে। তো ৰখি আছোঁ, আহি পোৱাই নাই। বস্তু আহি পালে, হৈ গ'ল, ফিটিং কৰিলে। ইনভাৰ্টাৰটো হয় লুমিনাছৰ আৰু বেটাৰীটো এক্সাইডৰ। নতুন ইনভাৰ্টাৰ বেটাৰী আৰু এটা অপেনিং হৈ আছে, বলক আপোনাক দেখুৱাই আছোঁ আপোনালোকক। ফ্ৰিজ আহি পালে। কোনটো কালাৰ ল'লোঁ এতিয়া আপোনালোকে গম পাব। মই আচলতে পচন্দ কৰি আহি গ'লোঁ। বাকীবোৰেও চালে, চবৰ পচন্দ হ'ল এইটোৱে। তো এইটোৱে আনিলে। মইতো আধাতে আহি গ'লোঁ গা বেয়া লগাৰ কাৰণে। তেতিয়াহ'লে এইটো LG হয় ফ্ৰিজটো। এইটো ভাল লাগিছেনে? ফ্ৰিজটো পুৰাকৈ মই উঠাই দিছোঁ আৰু খুলিও দেখুৱাই দিছোঁ আপোনালোকক ভিতৰখন। ধুনীয়া হয়, ভাল হয় ফ্ৰিজটো। ঠিকে আছে আৰু ৰেগুলাৰ ইউজৰ কাৰণে সৰুৱে লাগে, বেছি ডাঙৰো নালাগিছিল মাহঁতক। তো এইটো ঠিকে আছে মাহঁতৰ কাৰণে। যদি মই বনোৱা ভিডিঅ'বোৰ আপোনালোকৰ ভাল লাগে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মই বনোৱা ভিডিঅ'বোৰ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। বাই।